তো গাইজ আজি আপোনালোকৰ মাজত মই মানে এনেকুৱা এটা ভাল কণ্টেণ্ট আনি আছোঁ। এয়া মোৰ কাষত আছে দুদুল আহমেদ আৰু প্ৰায় আপোনালোকে আগৰ ভিডিঅ'বিলাক গমেই পাইছে আৰু আজি আমি বহুত দিনৰ মূৰত লাগালাগি আহিছোঁ। দুদুল দা, আমাৰ যিটো বৰভাগ অঞ্চলৰ পানী ওলাই যোৱা ৰাস্তা, আজি সেই ৰাস্তাটো বন্ধ হৈ আছে। গতিকে কেইখনমান গাঁৱৰ বহুত মানে হাহাকাৰ লাগছে। হয়, মই বাৰু কৈ আছোঁ, এই যিটো আমাৰ কৃত্ৰিম বান্ধ, এই কৃত্ৰিম বান্ধৰ ফলত আমাৰ বৰভাগৰ কেইখনমান গাঁও বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। সেইকেইখন হ'ল ক্ষুদ্ৰ ডিংডিঙি, ভানিকুচি, কালাক, মৌৰা আদি কেইখনমান গাঁও এনেকুৱাকৈ ক্ষতিগ্ৰস্ত হৈছে যে আমি এতিয়া কঠীয়া পাৰিব পৰা নাই, আনকি ৰবি শস্যবিলাক মৰি গৈছে। আৰু এই বান্ধৰ কাৰণে ইয়াত আমাৰ এই চৰাভিটা বুলি ৰাইমাধা গাঁৱত এটা বান্ধ আছে, সেই বান্ধৰ কিছুমান মানুহে ঘৰ বনাইছে কালভাৰৰ মুখত। সেই কালভাৰৰ মুখত ঘৰ বনোৱাৰ কাৰণে পানীখিনি যাব নোৱাৰাত আমাৰ বহুত মানে অসুবিধা হৈছে। আনকি কিছুমান পৰিয়ালে আনকি খোজ কৰিব যাব পৰা নাই, পায়খানাখন মানে পানীৰ তলত গুল গৈছে, তেওঁলোকে ভিজি যাব লগা হৈছে। কিন্তু এইবিলাক অসুবিধাৰ কাৰণে আমি চৰকাৰৰ ওচৰত বহুবাৰ SDC অফিচত গৈছোঁ, কিন্তু কোনো ধৰণৰ ফল পোৱা নাই। আনকি আমি সৌসিদিনাই আমি বহুকেইখন গাঁৱৰ মানুহ লগ লাগি ৰাস্তাটো কাটিবলৈ গৈছিলোঁ, তাতো আমি কাটিব নোৱাৰিলোঁ, কাৰণ তাত প্ৰশাসনৰ মানে সহযোগ লাগিব। কাৰণ এনেকৈ আমি অসুবিধাকৈ কাৰোবাৰ অসুবিধা হোৱাকৈ আমি কাটাটো উচিত নহয়। কিন্তু আমি সমিল মিলত আমি চৰকাৰৰ পৰা এটা সঁহাৰি পাই আমি যাতে ভালদৰে কাৰো ক্ষতি নোহোৱাকৈ মানে ৰাস্তাটো দি এটা কালভাৰ দিব পাৰোঁ, তাক আমি যত্ন কৰি আছোঁ ৰাইজে। কিন্তু ঠিক এই কামটো হ'লে আমি খালী খেতি কৰিব পাৰিম, কিন্তু খালী খেতি কৰিব নোৱাৰিলে আমাৰ বহুতো অসুবিধা হ'ব। এই অসুবিধাৰ কাৰণে আমি বহুত মানে দৰিদ্ৰতাত পৰিব লাগিব। আমি বেছিভাগ মানে কৃষিজীৱী, কৃষিক ভিত্তি কৰিয়ে আমি জীৱিকা নিৰ্বাহ কৰোঁ। কিন্তু এইবাৰ আমি কঠীয়া পাৰিব পৰা নাই এই মুহূৰ্তত। কিন্তু কঠীয়া পৰা দিন আৰু ক'ৰবাত 8-10 দিনৰ ভিতৰত উকলিয়েই যাব। যদি এই 8-10 দিনৰ ভিতৰত এই ৰাস্তাটো খোল নাযায় তেনেহ'লে আমাৰ বহুত অসুবিধা হ'ব। আৰু আমি চৰকাৰক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে তেওঁলোকে আমাৰ ৰাস্তাটো দি পানী যোৱাত সহায় কৰি দিয়ে অতি সোনকালে। এইখিনি কৈছোঁ, আৰু বহুত ক'ব লগা আছিল বাৰু, এতিয়া নকওঁ। কিন্তু আমাৰ এই 2 দিনৰ ভিতৰতে এই কামটো আমাক কৰি দিব লাগে, আমি চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু আমাৰ ধৰক বৰভাগৰ যিমান খেতিয়ক আছে, আজি সেই খেতিয়কবিলাকে ধৰক বহুত মানে অভাৱ হৈছে, দুখ পাই আছে। যিহেতুকে মানে তেখেতসকলৰ আজি পথাৰবিলাক মানে ভৰ্তি হৈ আছে, মানে যিবিলাক ধান কাটব লাগিছে কাটব পৰা নাই, পানীত ডুব যায় আছে আৰু হাল বাব পৰা নাই এতিয়ালৈকে। এতিয়া মই আপোনালোকক যিটো গোটেই বৰভাগ অঞ্চলৰ পানী ওলাই যোৱা সেই ৰাস্তাটোক লগি মই আহি আছোঁ, আৰু আপোনালোকক মই দেখাই আছোঁ মানে কেনেকৈ সেই যিটো কালভৰ, সৰু এটা কালভৰটো কেনেকৈ মাৰি দিয়া হৈছে। আৰু সেই কালভৰৰ ওপৰত এঘৰ মানুহ আছে, মই সেইখিনিও দেখাইছোঁ। গতিকে আহি আছোঁ এনেকৈ বহুত দূৰ আহিলোঁ। ইতিমধ্যে খোজকাঢ়ি মই প্ৰায় 1 কিলোমিটাৰ মই খোজকাঢ়ি আহিলোঁ। এতিয়া আহক, এইফালেও আহি আপোনালোকক প্ৰথমতে মই এই চাওক, এইটো কালভৰ এনেকৈ মানে তাক বন্ধ কৰি ৰখা হৈছে। আৰু এই যিখিনি আপোনালোকে মানুহ দেখা পাইছে, আৰু এই মানুহখিনি ধৰক য'ত মোৰ জন্মই হোৱা নাছিল, কিমান পুৰণি মানুহ মই নিজে ক'ব নোৱাৰোঁ, কিমান চনত এতে আহি কিনে ঘৰ বনাইছে। আমাৰ খিলঞ্জীয়া আমাৰ অসমীয়া হয়। পানী চাক এনেকৈ দেখাই আছোঁ, পুৰা ভৰ্তি হৈ গৈছে। এতিয়া মানে যিটো কালভাৰৰ মুখত মানে মানুহ ঘৰ বহি আছে, আৰু সেই মানুহ ঘৰৰ মই ভিতৰক লগি সোমাই কিনে আপোনালোকক কিছুমান বস্তু মই দেখাই আছোঁ। আহক, এই চাওক, মই এনেকৈ সোমাই আহিলোঁ ভিতৰত। মানে শুনা, ক'ত গৈছি আমা? যে নহওক বাইদেউ, আপোনালোকে ধৰক এই যিটো কালভাৰৰ ওপৰত বৰ্তমান বহি আছে, কিমান বছৰৰ পৰা আহি কিনে আপোনালোকে বহিছে এই মাটিটোত? 1 বছৰ। 1 বছৰ হ'ল। ছাৰ, আপোনালোকেতো এনাই বহা নাই নে নহয়? নিশ্চয় আপোনালোকে কষ্ট পইচা দিয়া মাটিটো কিনি লৈছে, মেডি মাটি, আপোনালোকৰ দলিন আছে, হয় নে নহয়? সেইকাৰণে আপোনালোকে বহিব পাৰিছে ইয়াতে। আৰু যিয়ে নহওক, যদি ৰাইজে ধৰক কিবা ব্যৱস্থা লয় যে ইয়াৰ পৰাই কিবা কালভাৰটো মানে উঠাই দিব নোৱাৰে আপোনালোকক,
তেমনা কালভাৰটো দি যেতিয়া খান্দি দিয়া হ'ব, খান্দি দিলে আপোনালোকৰ যেতিয়া অসুবিধা হ'ব তাৰ কাৰণে কিবা ক'ব নেকি? তো আমাক সুবিধা কৰি দিলি হওক, আমাৰ বস্তুটো তাৰমানে হেৰি নোহোৱা কৰি গিৰি ঘৰ ক্ষতি নোহোৱা কৰি কিবা এটা হেৰি কৰি দিলি হওক। সিদিনা JCB দি আহি কিনি চাওক এনেকৈ খান্দিছিল মানে ড্ৰেইন কৰিবৰ কাৰণে, মানে হাকা বাধা হোৱাৰ কাৰণে হয়তো আকৌ JCB দি এনেকৈ মাটিটো মাৰি দিছে। আৰু চাইডত আৰু ঘৰ মানুহ আছে, আহি আছোঁ মই তেখেতৰ ওচৰত, তেখেতৰ নিশ্চয় কিবা ক'ব আৰু দুখৰ কিছুমানৰ দুখ হয়তো প্ৰকাশ কৰিব নোৱাৰে, হয়তো কৈ দিব। কি হ'ব বাইদেউ, যেতিয়া আপোনালোকৰ ধৰক আজি ভাঙা নাই, কালিক লগি ধৰক ৰাইজে বা প্ৰশাসনে আহি কিনে হয়তো এই কালভাৰটো বহি দিব, আপোনালোকৰ নিশ্চয় ক্ষতি হ'ব, কি হ'ব আপোনালোকে? সেইটো আৰু বহাবা নেদলি হ'ল, আমি যাতে কিনি পেলাই চৰকাৰী মাটি নহয় নে, নিজে কৰি কিনি লৈছোঁ, দলিন চলিন গোটা হৈছে, চব আছে, কালভাৰটো বহাবা নালাগে। হয় বাইদেউ আচলতে ঠিক কথাই কৈছি, যিয়ে নহওক। আৰু চাওকচোন মানুহে ইমান কষ্ট কৰি কিনে 2-1 পইচা সাঁচি কিনে ধৰক এই জেগাখিনি কিনি লৈছে, সৰু সৰু চলি আছে, গোটেই অকস্মাত যদি হয় দিয়ে এটা ড্ৰেইন এনেকৈ খুলি দিয়ে, তেখেতসকলৰ ড্ৰেইনটো খুলি দিয়াৰ লগে লগে সিহঁতক এই যিটো মানে বস্তি মাটি আৰু সেই যিটো বস্তি মাটি ধৰক আকৌ থাকিব নহয়, এনেকৈ ডাইৰেক্ট চব লৈ গুচি যাব। গতিকে মই এনেকৈ আজি ভিডিঅ'টো বনালোঁ, যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব। আৰু যদি ভিডিঅ'টো মোৰ সঁচাকৈ মোৰ খুব দৰকাৰী ভিডিঅ' বুলি ভাবে আপোনালোকে, পালে এটা শ্বেয়াৰ কৰি দিব, সাগৰ এটা লাইক কৰি দিব। জয় আই অসম।